আচ্ছা পখিলা, কালি ফাংচনত ডেন্স কৰি কেনে লাগিল তোমাক? মজা 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 জানি মজা লাগিছিল। কালি মই প্ৰথমবাৰ ফাংচন ডেন্স কৰিছিলোঁ তোমালোকৰ লগত। বহুত ভাল লাগিছিল মোক কালি ডেন্স কৰি, জানা? হয় নেকি বাৰু, হয় নেকি বাৰু? ভাল কথা দেই, ভাল কথা দেই। আৰু মাজে মাজে ফাংচন হ'লে আমি এনেকৈ নাচিম দেই, একেলগে মিলি জুলি, ঠিক আছে? অ'কে 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 জানি, নিশ্চয় 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 নাচিম, নিশ্চয় নাচিব চেষ্টা কৰিম মই। ঠিক আছে বাৰু, ভাল কথা। ব'ল তেনেহ'লে এতিয়া স্কুললৈ যাওঁ, স্কুল যোৱা টাইম হৈছে। বল 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 জেনি বল, লেটস গো। হেই দোস্তু, ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল ডিম্পুছ ব্লগ। আজি মই আছো ঘোৰ অৰণ্যৰ মাজত, আৰু ঘোৰ অৰণ্যৰ মাজত অজগৰ সাপ বিচাৰি আছো আমি দুই বন্ধু, টনি আৰু মই। তই পাগল হৈছে নেকি? পাগল হৈছে নেকি? ডিম্পু ব্লগ বনাই আছা যে? নহয় মানে তুমি এনে ট্ৰাই কৰি আছো আৰু ডিম্পু ব্লগৰ ব্লগ ময়ো বনাব পাৰো নেকি বুলি। তুমি কিয় তেনেকৈ কৈছা? তই কাৰ্টুন চেনেলত ব্লগ বনাবি আৰু কি? কাৰ্টুন চেনেলত ব্লগ বনাব পাৰিবি? কি কাৰ্টুন চেনেলত ব্লগ বনাব নোৱাৰি ন? নোৱাৰি নেকি? মই আৰু ভাবিছিলো পাৰে নেকি বুলি। হে চাল্লা। বল 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 বল, এতিয়া স্কুললৈ যা বল। কি ভাবি আছা ওপৰত মুখ কৰি? আকাশত চাই কি ভাবি আছা? বল, টাইম হৈছে স্কুল যাব লাগে। বল বল বল, যাও যাও, বল বল, চল 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 চল। পাখি লগা মনে কিয় বাৰে বাৰে তোৰে কাষলে গুচি যায়। অ মজা 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 ৰণী মজা। বহুত দিনে মই এটা পুৰণি গান গালা দেই তুমি, বৰ ভাল লাগিল গানটো। জুবিনদাৰ গান। জুবিন দা সদায় ফেভৰাইট আমাৰ, সদায় ফেভৰাইট। জুবিন দা আমাৰ সকলোৰে প্ৰিয়, সকলোৰে হাৰ্টথ্ৰব জুবিন দা। জুবিনদাৰ গান সদায় ছুপাৰ হিট, সদায় ব্লকবাষ্টাৰ, চব গানেই ভাল লাগে তাৰ। ময়ো বহুত ভাল পাওঁ জুবিন দাক। জয় ho জুবিন দা। জুবিন দা আমাৰ বাবে সদায় চিৰস্মৰণীয় হৈ থাকিব। জুবিন দা আমাৰ মাজৰ পৰা কেতিয়াও এৰি নাযায় যেন। জুবিন দা 1000 বছৰ বাচি থাকে যেন, এয়াই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো। এই বুৰ্বক বুৰ্বক, মানুহ 1000 বছৰ বাচে নেকি কেতিয়াবা? মৰ্নিং 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 গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং মাই ডিয়াৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গুড মৰ্নিং। তো ক্লাছটো আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল। কৰক ছাৰ। তো আজিৰ প্ৰশ্ন সৈতান আৰম্ভ কৰোঁ। কৰক ছাৰ, কৰক, জলদি কৰক ছাৰ, জলদি কৰক। তুমি কচোন, এটা ছাতিৰ ভিতৰত 10জন থাকিলে কেইজন ভিজিব? এজনো নাভিজিব ছাৰ। কিয়? আপুনিতো কোৱা নাই বৰষুণ পৰে বুলি, কেনেকে ভিজিব ছাৰ? হয় দেই, মোৰে ভুল হৈছে, চৰি বপা। এইবাৰ ৰণী তুমি কচোন, ছোৱালীৰ বেছি লাজ আছে নে ল'ৰাৰ বেছি লাজ আছে? ল'ৰাবিলাকৰ বেছি লাজ আছে ছাৰ। কেনেকৈ গম পালি যে ল'ৰাৰ বেছি লাজ আছে? ছাৰ, চব ফিল্মতে ছোৱালীবিলাকে হাফ পেণ্ট পিন্ধে, কিন্তু ল'ৰাবিলাকে পিন্ধে লং পেণ্ট। ইয়াৰ দ্বাৰা বুজা যায় ছাৰ, ছোৱালীবিলাকৰ লাজ কম আৰু ল'ৰাৰ লাজ বেছি। জানা দেই, তই জানা, খাতৰা উত্তৰ দিব জানা। জনী, তোমাৰ দেউতা কি কৰে? মোৰ মায়ে যি কয় তাকে কৰে ছাৰ। ৰ'ব, কিয় হয় সুধি আছো ৰ। ছাৰ, এটা কথা কওঁ। কি কথা? মোক লাজ লাগি আছে ছাৰ ক'বলৈ। কিহৰ লাজ, কোৱা না। লাহেকে ক'ম নে জোৰকৈ ক'ম ছাৰ? আৰে বাবা, কিয় লাহেকে ক'ব? যি কয় ডাঙৰকৈ কোৱা না, যাতে চবে শুনা পায়। ছাৰ, আপোনাৰ পেণ্টৰ চেইন খোলা আছে। মাই গড, কি বিপদত পৰিলো এ মই আজি থিয় হৈ ক্লাছ কৰি। নহ'ব, বহি বহিয়ে ক্লাছ কৰোঁ ৰ। টনি, তুমি জীৱনত কেইখন কিতাপ পঢ়িলা? ছাৰ, এতিয়াওতো মই মৰা নাই, গতিকে ক'ব নোৱাৰিম। হয় নেকি বাৰু? ঠিক আছে ঠিক আছে, তুমি মৰি গ'লে ক'বা দে, অ'কে? নিশ্চয় ক'ম ছাৰ। ৰণী, এইবাৰ তুমি উত্তৰ দিবা। সোধক ছাৰ প্ৰশ্নটো সুধিলেহে মই উত্তৰ দিম। দিন গৰ্জন কৰিলে আৰু বজ্ৰপাত পৰিলে কিয় আমি পোহৰটোহে আগত দেখো, শব্দটো পিছত শুনো? একদম সহজ আৰু চিম্পুল প্ৰশ্ন ছাৰ। কেনেকে সহজ আৰু চিম্পুল কোৱাচোন? কাৰণ আমাৰ চকুৰ অৱস্থান কাণৰ আগত, সেইকাৰণে আমি চকুৰে আগত দেখা পাওঁ, তাৰপিছতহে শুনো। মাই গড, কি যে উত্তৰ দি আছে নহয় ছাত্ৰ ছাত্ৰীসকলে, মোৰ মাথা গৰম কৰি আছে দে। যিকি নহওক আৰু কেইটামান প্ৰশ্ন সুধি আজি ক্লাছটো ছুটি দিওঁ।
পখিলা তুমি কোৱাচোন আমি কেনেকৈ আমাৰ স্কুলখনক পৰিষ্কাৰকৈ ৰাখিব পাৰিম স্যার আমি ক্লাস নকৰি ঘৰত বহি থাকিলে হ'ব স্যার হোৱাট স্যার আমি ক্লাস নকৰি ঘৰত বহি থাকিলে হ'ব স্যার হৈছে হৈছে তোমাৰ এনচাৰটো 100% হৈছে দেই এইবাৰ তুমি কোৱাচোন সম্ৰাট শ্বাহজাহান ক'ত মৃত্যু হৈছিল ইতিহাস কিতাপৰ 100 পৃষ্ঠাত স্যার বাপৰে খাত্ৰা উত্তৰ দিছা দেই তুমি খাত্ৰা উত্তৰ দিছা ধনী তুমি কোৱাচোন ৰিপন কাক বোলে যাক 100টা SMS দিলেও ৰিপ্লাই নিদিয়ে তাকে কৃপন বোলে স্যার বৰ ভাল কথা পিছে উদাহৰণ দিয়াচোন যেনে আপোনাৰ ছোৱালী স্যার মাই গড ই মানে মোৰ ছোৱালীকে SMS কৰে পখিলা তুমি জানানে যে লেখা পঢ়া অবিহনে ডিগ্ৰী লাভ কৰা নাযায় মই আপোনাৰ লগত একমত নহওঁ স্যার কিয় 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 থাৰ্মোমিটাৰ দেখোন লেখা পঢ়া নাজানে তথাপি তাৰ ডিগ্ৰী আছে স্যার নহ'ব আজি ক্লাছ নকৰোঁ যা তহঁতে যি পাৰা তাকে উত্তৰ দিছা মই ঘৰলৈ গ'লোঁ বাই বাই টাটা ছুটি তহঁতক ক্লাছ কৰি আৰু মোৰ মাথাটো গৰম নকৰোঁ যা এনেও ৰ'দ টেকা ফাটা ৰ'দ থাকিব পৰা নাই আৰু তহঁতে মাথা গৰম কৰি আছে মোক যাওঁ মই ছুটি বাই বাই টাটা বাপৰে বাচিলো দেই আজি কেনেবাকে ক্লাছৰ পৰা বাচিলো বল এতিয়া যাওঁ ঘৰলৈ বল